Hello everyone, welcome back to my another vlog. Aru moi duty par ahi pai golu vlog to eta par start korisu aru moi eta jam sunsuniৰ ঘৰত sunsuniৰ আজি birthday আপোনালোকক দেখুৱাম vlog to eta par start korisu চাই থাকিব শেষৰ লগে vlog to ইমান গৰম লাগিছে যাৰ কাৰণে বিছনাৰ পৰা একদম পাকা আহি পালোহি আৰু আজি অলপ মোৰ কিবা খেলিমেলি লাগিছে ভাল লাগা নাই কাৰণ মই ইয়াত এফালে ক্যামেৰাত চাই আছো আৰু এফালে চালে কিবা এটা খেলিমেলি লাগি আছে বাৰু একো নাই দেখুৱাই গৈ থাকিম vlog to শেষৰ লগে বাৰ্থডে ঘৰ আহি পাই গ'লো আৰু এইফালে আনি থৈছিলে চাওমিন তাকে খাব লৈছোঁ তাক খাই লওঁ তাৰপিছত ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ চাই থাকক অ সঞ্জনী Last koite de dusri jani last koite ele koi dia hi boli koi dia good night boli koi dia hui sao etia moi koi dia eta khwa boa ho gol o sanjani ama birthday gal hoy ase ya kapor kani pinha nai etia ghorot jam goi hum aru কালি হিমানখিনি ভিডিও কৰাৰ পাছত ভিডিও নকৰিলোৱে কাৰণ বাৰ্থডেৰ পৰা আহি বহুত টোপনি লাগিল যাৰ কাৰণে মই হৈ গলো আৰু আজি হৈছে নেক্সট ডে এতিয়া আকৌ ভিডিওটো কন্টিনিউ কৰিছো আৰু এতিয়া মই গা পা ধুই আহিছো লগতে চুলিও ধুই আহিছো চুলিত মই তেনেকৈ একো নলগাও কিন্তু এটাই বস্তু লগাও শ্যাম্পু কৰাৰ পিছত এটা বস্তু লগাব লাগে যিটো হৈছে কন্ডিশনাৰ আৰু মই লগা ডভ কন্ডিশনাৰ চুলি ধোৱাৰ পিছত শ্যাম্পু কৰাৰ পিছত কন্ডিশনাৰ লগটো মানে খুবেই জৰুৰী লগাব লাগে নহলে চুলিখিনি ৰাফ হৈ যায় এটো কাৰণে মই লগাও আৰু আপোনালোকে ট্ৰাই কৰিব আৰু আজি আছে মোৰ নাইট ডিউটি যাৰ কাৰণে মই এটা ভিডিওটো কন্টিনিউ কৰিব পাৰিছো আৰু মই দুটা অৰ্ডাৰ কৰিছিলো যেকিটা আছিল দুটা কুৰ্তি হেকিটা আহি পাই গল মই ভাবিছো আপোনালোকৰ লগত শেয়াৰ কৰো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব ডেভলপ চাই লব কেনেকুৱা লাগিছে মই লোৱা কুৰ্তি কিটা হৈছে এইকিটা এটো হৈছে ব্ল্যাক চিকানকাৰী কুৰ্তি ইয়াত হোৱাইট এমব্ৰয়ডাৰী আৰু এনেকে ইয়াত এনেকুৱা ডিজাইন আছে লগত এনেদৰে তলত ডিজাইন কৰা আৰু এটো হৈছে ইয়াৰ লগৰ ব্ল্যাক ইনাৰ আৰু যে কুৰ্তিটোৰ বেক সাইডে মানে এমব্ৰয়ডাৰী আছে এনেকুৱা বেক সাইডে ইমান নাই আৰু এটা দুটা ফুলৰ এমব্ৰয়ডাৰী আছে হাতটো নেক্সট কুৰ্তিটো হৈছে মোৰ এটো আৰু এটো গুটেটো এনেকে ফেব্ৰিক কৰা ব্ল্যাক হয় ব্ল্যাকত হোৱাইট ফেব্ৰিক কৰা এনেকুৱা আৰু হাতকিটা এনেকুৱা ডিজাইনৰ লগতে ইয়াতে এটা সৰু বুটাম আছে আৰু এটো অলপ এনেকুৱা ডিজাইনৰ মানে পিন্ধিলে এইখিনিতে এনেকুৱা হৈ থাকিব আৰু এটো খুব মৰম লাগিলে কিন্তু কাপোৰটো অলপ গৰমত পিন্ধিবৰ প্ৰবলেম হ'ব তাতবে একো কথা নাই মোৰ ধুনিয়া লাগা বস্তুটো মই যেতিয়া তেতিয়া পিন্ধিব পাৰো আৰু এইকিটা কুৰ্তি লৈছো আপোনালোকক দেখুৱালো কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে হেকিটা আছিল মোৰ কুৰ্তি কিটা কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট কৰি জনাব আৰু এতিয়া যাও মই ভাত খাব তাৰ পিছত ভিডিওটো শেষ কৰিম নহলে আপোনালোকে আমনি পাব বেছি দীঘলীয়া হৈ গলে তেনেহলে ভাতৰ লগত কি আছে আপোনালোকক দেখুৱাম তাৰ পিছত ভিডিওটো শেষ কৰিম আৰু এইফালে মোৰ ভাত বাঢ়ি ৰেডি কৰি ৰাখিছে এয়া ভাত লগতে এয়া হৈছে ডিম আৰু ডিমৰ তৰকাৰী লগতে এইফালে সৰু সৰু মাছ আছে এইখিনি অলপ আন্ধাৰ হৈ আছে যাৰ কাৰণে চাব প্ৰবলেম হৈছে বাৰু তেনেহলে খাই লও আৰু ভিডিওটো ইমানখিনিতে শেষ কৰিছো